এটা হাতী আৰু ফেঁচাৰ কথা। এক নদীৰ কাষত এক ফেঁচাই এজোপা গছৰ সুৰুঙত বাহ লৈ আছিল। সেই গছৰ তলেদি এক গজেন্দ্ৰ নামেৰে হাতীয়ে সদায় পানী খাবলৈ অহা যোৱা কৰিছিল। দৈবাত এদিন ফেঁচাই বাহ লোৱা গছজোপা পানীত হালি পৰিল। ফেঁচাই একো উপায় নাপাই হাতীৰে সৈতে সখি বন্ধাই সেই গছডাল পোন কৰি ল'লে। সেইদিনাৰ পৰা ফেঁচা আৰু হাতী দুয়োৰে মহামিত্ৰ হ'ল। এদিন পাৰ্বতীৰ বাঘে সপোনত দেখিলে যে সি গজেন্দ্ৰ হাতীৰ মূৰটো খাইছে। স্বপ্নৰ ফলৰ কথা বাঘে মহাদেৱক সোধাত মহাদেৱে বাঘক ক'লে, স্বপ্নত দেখিছ যেতিয়া তই গজেন্দ্ৰৰ মূৰটো খাব পাৰিবি, যা খাগৈ। বাঘে মহাদেৱৰ কথা শুনি সেই নদীৰ কাষলৈ গৈ হাতীলৈ ৰৈ আছে। সিফালৰ পৰা হাতী পানী খাবলৈ আহিলতে বাঘে হাতীক ক'লে, ককাই, আজি তোৰ মূৰটো সামাজিকত খাইছিলোঁ। পিছে দিঠকতো খাব পায়নে বুলি মই মহাদেৱক সোধাত মহাদেৱে খাবলৈ মোক আজ্ঞা দিছে। এতেকে মই এতিয়া তোক খাওঁ। তই কি কৰ কৰি ল বেগতে। বাঘৰ কথা শুনি হাতীৰ মহা ভয় হ'ল আৰু সি একো নামাতি ৰৈ থাকিল। ফেঁচাই সখীয়েকৰ ভয় দেখি বাঘক ক'লে, বাৰু মহাদেৱে যেতিয়া তোমাক খাবলৈ দিছে খাবা, তাত কোনো কথা নাই। কিন্তু কথাটো সঁচা নে মিছা আমি এবাৰ মহাদেৱক সুধি লওঁ। এতেকে ব'লা আমি তিনিও মহাদেৱৰ ওচৰলৈ যাওঁ। বাঘ ফেঁচাৰ কথাত সন্মত হ'লত তিনিও মহাদেৱৰ ওচৰলৈ বুলি বাট বুলিবলৈ ধৰিলে। কিন্তু ফেঁচাই সিহঁতক পাছ পেলাই আগেয়ে গৈ মহাদেৱৰ আগত পৰি টোপনিৰ ভাও জুৰি তাৰ মূৰটো নচুৱাবলৈ ধৰিলে। মহাদেৱে ফেঁচাৰ কি হৈছে বুলি সোধাত ফেঁচাই চকমক খাই সাৰ পোৱা যেন দেখুৱাই ক'লে, প্ৰভু, মই এতিয়াই স্বপ্নত পাৰ্বতীক বিয়া কৰাইছিলোঁ। পাছে দিঠকতো বিয়া কৰাবলৈ পামনে নেপাম? মহাদেৱে ক'লে, স্বপ্নত পালি বুলিয়েই পাবিনে নেপাৱ? ফেঁচাই ক'লে, কিয়? তেনেহ'লে বাঘেনো কেনেকৈ স্বপ্নত গজেন্দ্ৰক খোৱা দেখি দিঠকত খাবলৈ পালে? মহাদেৱে ক'লে, বাঘেও গজেন্দ্ৰক খাব নোৱাৰে। এনেতে হাতী আৰু বাঘ আহি ওলালহি। বাঘে হাতীক খাব নোপোৱা শুনি বিমৰ্ষ হৈ ৰ'ল। হাতীয়ে ফেঁচাৰে সৈতে ৰং মনেৰে গুচি আহিল।